গাটো ভাল লগা নাই। কালি বিয়া খাবলৈ গলো, বিয়াত নহয় জোৰোণত লগ ধৰিলে বোলে তই ওলাবি। গলো আৰু কি বিয়া পাতিছো, ইমান ডাঙৰ ৰভা দিছে। ৰভা দিলে কিটো হ'ব, বহুত দেৰি বহি আছো, ইমান অতপৰ বহিলো, ৰঙা পানী দুপাও নাই। মই বোলো কোনোবা এটা ক'লো বোলো ৰঙা চাহ দুপাও নাই নে, কোনোবা এটা আকৌ দিলেহি কিবা চাহ হওক এনে কি ক'ব ন। ললো দেখুৱাই চেনি খাব নোৱাৰি তোক কৈছো। এইবোৰ কেলে ইমানকে চেনি দিছ, বোলে কফিত চেনি দিবই লাগিব। সেইবিলাক এটেমামান দি দিব লাগে নি চেনি। নেখালো মই বোলো এসোপা নেখালেহে পাইছে সুধে বুলি। তাৰপিছত ছোৱালীবোৰ ইমান ষ্টাইল, কিনো খোপা বান্ধিছে, দুজনী মানে এইখিনিতে বান্ধিছে খোপা এটা। মই বোলো এইখনো কেনেকুৱা ষ্টাইল আকৌ। দৰা কইনা হৈ সিংহাসনৰ নিচিনা কিবা এখনত বহি আছে, ৰঙা নীলা মছলা গুটি এসোপা লৈ। তোক কৈছো বহুত দেৰি বহিলো। তাৰপিছত কোনোবা এটা আহিছে বোলে খৰখীয়া হওক, খাবলৈ গলো। গোটেই খোৱা মানুহবোৰ লাইন পাতিছে নহয়। মই বোলে এসোপা ক'লৈ যায়, আচৰিত বোলে খাবলৈ যায় আকৌ। মই বোলো মানুহ খাবলৈ নে এনেকে লাইন পাতে নে। তাৰপৰা মই বোলে লাইনতে সোমাই দিলো। তাৰপিছত ঠেলি ঠেলি নিচা খোজেই কাঢ়িব নোৱাৰি। তাৰপিছত থালবোৰ লৈছো, থালবোৰৰ ওপৰত গোটেই ফটাকানি দেখোন। মই বোলো ফটাকানিবোৰ কাঢ়ি দিছো আকৌ। বোলে ফটাকানি নহয় টিচু পেপাৰ, বিচুতীয়া। তাৰপিছত আগলৈ গলো, গাজৰ দুটুকা ললো, তিয়হ দুটুকা ললো। মই বোলো এখন নিমখ তেল লৈ থাকোঁতে আধা ৰাস্তা যাবগৈ লাগিব। তাৰপিছত ৰুটি দুখন ললো, মই বোলো ভাজি অকণ হ'লে হৈ যাব। আগলৈ গৈ আছো, ৰুটি দুখনৰ ওপৰতে দিলে ভাত এগাল। ইমান খং উঠিছে, মানে দেখিছা নাই ৰুটি দুখন লৈছো আকৌ কিহৰ কাৰণে ভাত গাল দিছো। মই বোলো এতিয়া 5টা বজাত দুপৰীয়া আবেলি সময়ত ভাত খাব পাৰি নি হ'লো মানুহে। তাৰপিছত আগলৈ গলো, ভাজি অকণ লৈ যেনে তেনে খাই আহিছো। ৰুটি দুখন ভাতৰ মাজৰ পৰা জোকাই জোকাই উলিয়াই ৰসগোল্লা নাই, বুনিয়া ভুজা নাই বোলো বিয়া পাতিছ। তহঁতি এনেকে বিয়া খাই পাইছ নাই? মই জীৱনত প্ৰথমবাৰ এনেকুৱা বিয়া এটা খাই পাইছো। বহিবলৈ চকী টেবুল এখন নাই বোলো, এখন বোলো কি বিয়া পাতিছে। মানুহ এসোপাই গোটেই সোপাই থিয় থিয় খাইছে চামুচে। ক'ব নোৱাৰে। তহঁতিও যদি এনেকে বিয়া খাই পাইছ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দে আকৌ, লাইক কৰি দিবি ভিডিঅ'টো, শ্বেয়াৰো কৰিবি। ক'ব নোৱাৰে আজিকালিনো কিনো ওলালে এইবোৰ বিচুতীয়া।